নমস্কাৰ বন্ধুসকল, আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ ব্যস্ত আৰু ৰহস্যৰে ভৰা মহাসাগৰ কোনখন? হয়, সেইখন হৈছে আটলাণ্টিক মহাসাগৰ। অৰ্থাৎ আপুনি যিখন বৰ্তমান দেখি আছে, ই পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ, যিয়ে আমাৰ সমগ্ৰ পৃথিৱীৰ প্ৰায় 20% অংশ আগুৰি আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, ই কেৱল পানীৰেই ভৰা এক বিশাল জলৰাশিয়েই নহয়, ইয়াৰ বুকুত লুকাই আছে বহুতো আচৰিত তথ্য তথা বিভিন্ন ৰহস্য। বলকচোন আমি এই ৰহস্য তথা এই তথ্যবিলাকৰ বিষয়ে অকণমান আলোচনা কৰোঁ। প্ৰথম কথা হ'ল, আপুনি যদি পৃথিৱীৰ মানচিত্ৰখন ভালদৰে মন কৰে তেন্তে দেখিব যে এই মহাসাগৰখন দেখিবলৈ ঠিক ইংৰাজী এছ আখৰটোৰ দৰে। ই উত্তৰ আৰু দক্ষিণ আমেৰিকাক ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰে। এতিয়া এইখন মেপলৈ মন কৰকচোন, য'ত আফ্ৰিকা আৰু ইউৰোপ মহাদেশক ছাউথ আফ্ৰিকা আৰু নৰ্থ আফ্ৰিকাৰ পৰা সুন্দৰভাৱে পৃথক। বন্ধুসকল, আটলাণ্টিক মহাসাগৰৰ নাম ল'লে আমাৰ মনলৈ আহে ইতিহাসৰ আটাইতকৈ ডাঙৰ জাহাজ দুৰ্ঘটনাটোৰ কথা। হয়, 1912 চনত বিখ্যাত টাইটানিক জাহাজখন এই উত্তৰ আটলাণ্টিক মহাসাগৰতেই এটা বিশাল বৰফৰ পাহাৰ বা আইচবাৰ্গত খুন্দা খাই ডুব গৈছিল। আজিও টাইটানিকৰ ধ্বংসাৱশেষ এই সাগৰৰ প্ৰায় 12,500 ফুট গভীৰতাত পৰি আছে। এই মহাসাগৰৰ উত্তৰ অংশ অতিকৈ ঠাণ্ডা আৰু বিপদজনক বৰফৰে ভৰি আছে। বন্ধুসকল, টাইটানিক জাহাজখন ইমানেই বেছি ষ্ট্ৰং আছিল যে এই জাহাজখনত যাবলৈকে কোনো ব্যক্তিয়েও ভয় কৰা নাছিল। কাৰণ যিসকল ব্যক্তিয়ে এই জাহাজখন বনাইছিল তেওঁলোকেই দৃঢ়ভাৱে কৈছিল যে এই জাহাজখন অতি বেছি ষ্ট্ৰং, ই কেতিয়াও বিপদজনক নহয়। কিন্তু এই টাইটানিক জাহাজখনো আটলাণ্টিকৰ বুকুত জাহ গৈছিল। বন্ধুসকল, এতিয়া আহিছোঁ আটলাণ্টিক মহাসাগৰৰ আটাইতকৈ ডাঙৰ ৰহস্যটোলৈ, বাৰ্মুডা ট্ৰায়েংগল। আটলাণ্টিক মহাসাগৰৰ পশ্চিম অংশত অৱস্থিত এই অঞ্চলটোক ছয়তানৰ ত্ৰিভুজ বুলিও কোৱা হয়। যোৱা কেইবা শতিকাত এই অঞ্চলটোৰ মাজেৰে যোৱা শ শ জাহাজ আৰু বিমান হঠাতে নিৰুদ্দেশ হৈ গৈছে, যাৰ কোনো সুংসূত্ৰ আজিও পোৱা নগ'ল। বহুতে ইয়াক এলিয়েনৰ কাণ্ড বুলি কয়। আনহাতে বিজ্ঞানীসকলে কয় যে ইয়াৰ তলত থকা তীব্ৰ চুম্বকীয় শক্তি আৰু মিথেন গেছৰ বাবেই এনে হয়। ৰহস্য আজিও অব্যাহত আছে। বন্ধু বান্ধৱীসকল, এই যাত্ৰা ইমান ভয়াৱহ হোৱাৰ পিছতো ই কিন্তু বিশ্বৰ আটাইতকৈ বেছি ব্যস্ত মহাসাগৰ। প্ৰতিদিনে হাজাৰ হাজাৰ জাহাজ আৰু বিমান ইয়াৰ ওপৰেৰে পাৰ হৈ যায়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল, এটা লাইক কৰি কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ বাই, ধন্যবাদ।